এটা কথাও মোৰ কোনো ভুল বুলি প্ৰমাণিত কৰিব নোৱাৰিব অসমৰটো কোনো নোৱাৰে অসমৰ বাহিৰৰো নোৱাৰে আকাশৰ পৰা নামি আহিলেও নোৱাৰে আপুনি মানে একদম চুল ছিঙি কান্দি কৰি পেলাইছে না এটা কলা কাপোৰেৰে গোটেই গা ঢাকি পেলাই যিটো ঘূৰে একাংশই সেইটোতো একেবাৰে ভুল সেইটো ইছলামে কোৱা নাই উশাহ নিশাহ বন্ধ হৈ যায় মই দেখিলে মোৰে উশাহ নিশাহ বন্ধ হৈ যায় যে এওঁলোকক কোনে দিলেনো এই কাপোৰ যিসকল মহিলাই মানে বুৰ্খা পৰিধান কৰি ৰাস্তাৰে মানে যাতায়াত কৰে তেওঁলোকক দেখি মানে এই মৌলানাজনৰ মানে উশাহ নিশাহ বন্ধ হৈ যায় আরে এই কালাম এই বেটা লাপিত আপুনিতো নিজেই কৈ আছে যে মই বিশ্বৰ সকলোতকৈ ডাঙৰ ইউনিভাৰ্চিটিৰ পৰা লিখা পঢ়া কৰি আহিছো নাম্বাৰ 1 ইউনিভাৰ্চিটিৰ পৰা লিখা পঢ়া কৰি আহিছো তেতিয়াহ'লেতো আপোনাৰ এটা দায়িত্ব আছে আমাৰ অসমত যিবিলাক মানে বুৰ্খা পৰিধান কৰা মহিলাসকলে মানে ৰাস্তাৰে ফুৰি থাকে তেওঁলোকৰ পিছে পিছে আপুনি মানে অক্সিজেন চিলিণ্ডাৰ কান্ধত লৈ ঘূৰি নুফুৰে কিয় আপুনি এইটোতো কৰিব পাৰে না টুপি আৰু দাড়ি ৰাখিলেই যে কোনোবাই মুছলমান হ'ব সেয়া আটাইতকৈ ভুল অদ্ভুত প্ৰাণী যেন লাগে মই নিজকে ফিল কৰোঁ আচ্ছা এটা কথা আপোনালোকে কওক তেওঁ নিজে মানে টুপি পাঞ্জাবী পাইজামা পৰিধান কৰি তেওঁ দাড়ি ৰাখি তেওঁ মানে এটা NKTVৰ এটা সংবাদ মেলত তেওঁ মানে কৈছিলে যে মুছলমানসকলে টুপি যে পিন্ধিব লাগিব সেইটো বাধ্যতামূলক নহয় পাঞ্জাবী যে পৰিধান কৰিব লাগিব সেইটো বাধ্যতামূলক নহয় দাড়ি যে ৰাখিব লাগিব সেইটো বাধ্যতামূলক নহয় তাৰপিছত জানাজাৰ যে কেৱল মৌলানাসকলে বা হাফিজসকলে মুন্সিসকলে যে জানাজাৰ নামাজ পঢ়াব লাগিব সেইবিলাক বাধ্যতামূলক নহয় আৰু এইজনে কিন্তু নিজেই টুপি পাঞ্জাবী পাইজামা সকলো কিছু পৰিধান কৰি দাড়ি ৰাখি তেওঁ ষ্টুডিঅত গৈ লেকচাৰ মাৰি আছে আমাৰ ইউনিভাৰ্চিটি মই কৈছিলো ৱৰ্ল্ডৰ সবতকৈ টপ ইউনিভাৰ্চিটি হয় নম্বৰ 1 গোটেই ৱৰ্ল্ডত আপুনি নিজেই মানে নিজৰ মানে পৰিচয় দি আছে যে মই বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আহিছো নাম্বাৰ 1 ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আহিছো মই আপোনাক ক'ব বিচাৰো আপোনাৰ মা পাপাই ইমান টকা পইচা লাখ লাখ টকা পইচা খৰচ কৰি যে আপোনাক মানে ডিগ্ৰীটো সেইখন ইউনিভাৰ্চিটিৰ পৰা যে আপোনাক পঢ়াই লৈ আহিছে মানে আপোনাৰ মা পাপাই টকাবিলাক মানে পগাৰত মানে পুখুৰীত পেলাই দিছে পানীত পেলাই দিছে আপোনাৰ মা পাপাই টকাবিলাক আপুনি নিজক মহা পণ্ডিত বুলি ভাবি আছে আপোনালোকে খাওকচোন বনভোজ খাওক পিকনিক খাওক কোনোবাই যদি কিবা কয় মোৰ কথা কৈ দিব ক'ব মুস্তাফা কামাল আজহাৰীয়ে খাব দিছে এই যিজনে ক'লে যে পিকনিক খাবলৈ কোনো মুফতি বা মৌলানাই যদি বাধা প্ৰদান কৰে তেতিয়াহ'লে এই লাপিতজনক মানে ক'ব লাগিব এই লাপিতজনে বিচাৰ কৰিব কি কম আৰু অসমত আইন আদালত আছে নে নাই এই লাপিতজনে নিজকে সৰ্বা বুলি ভাবি আছে তেওঁ মানে নিজেই সকলো বুলি তেওঁ মানে ভাবি আছে বহুত জ্ঞানী বহুত পণ্ডিত বুলি নিজকে পৰিচয় দিয়ে এটা কথাও মোৰ কোনো ভুল বুলি প্ৰমাণিত কৰিব নোৱাৰিব অসমৰটো কোনো নোৱাৰে অসমৰ বাহিৰৰো নোৱাৰে আকাশৰ পৰা নামি আহিলেও নোৱাৰে ওপৰৰ পৰা কোনোবাই নামি আহিলে মোৰ ভুল ধৰিব নোৱাৰে মানে আপুনি মানে একদম চুল ছিঙি কান্দি কৰি পেলাইছে না আপুনি ইউনিভাৰ্চিটিৰ পৰা মানে ডাঙৰ এটা ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আহিছে মানে আপুনি যি ক'ব সেইটোৱে আমি মানি ল'ব লাগিব আমি ভাং খাইছো নেকি আপুনি আমাক কি বুলি মানে কি ভাবি আছে আপুনি কওকচোন নিজক মহান পণ্ডিত বুলি ভাবি আছে নেকি আপুনি লাপিত হয় এটা লাপিত হা আপোনাৰ যোগ্যতা আছে কেৱল মানে সেই বজাৰত চেলুনত গৈ আপোনাৰ নাপিতৰ কাম কৰা তাৰ বাহিৰে আপোনাৰ একো যোগ্যতা নাই মই ভাবো কাৰণ ভাল এজন জ্ঞানী মানুহে বা জনা বুজা মানুহে কেতিয়াও মানে অপ্ৰয়োজনীয় অপ্ৰাসংগিক কথাবিলাক কৈ আমাৰ সমাজত মানে বিভ্ৰান্তি কৰাৰ কাৰণে চেষ্টা নকৰিব আপুনি বুলি কৈছো মোৰ এইটো ভিডিঅ'ত আপোনাক আপুনি বুলি কৈছো আৰু তাৰ কাৰণ হল আপুনি মানে টুপি পিন্ধি আছে আৰু পাঞ্জাবী পাইজামা পৰিধান কৰি আছে যাৰ কাৰণে টুপি পাঞ্জাবী পাইজামা আৰু দাড়িক সন্মান জনাই আপোনাক মই এইটো ভিডিঅ'ত আপুনি বুলি কৈছো কিন্তু নেক্সট যেটো ভিডিঅ' আপোনাক দিম সেইটো কিন্তু মানে একদম গৰম মছলা দিয়া হ'ব আপোনাক হা যিয়ে নহওক মোৰ যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকক অনুৰোধ জনাও এই যিজন মানে আচাৰী তেওঁ মানে দুটা পইচা ইনকাম কৰাৰ কাৰণে মানে এইবিলাক কৰি আছে তেওঁ মানে ইউটিউব খোলে আৰু মানে কিছুমান সময়ত মানে তেওঁ প্ৰচাৰ হোৱাৰ কাৰণে নাচি থাকে তাৰ পিছত ৰীল বনাই থাকে তেওঁ এলবামত কাম কৰি আছে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখি আছে হা এইজন কেৱল ভাইৰেল হোৱাৰ কাৰণে এইবিলাক কৰি আছে ইয়াৰ ওপৰত মানে মোৰ কোনো ৰিয়েক্ট কৰাৰ মানে ইচ্ছাই নাছিলে তথাপিও মানে মোৰ মানে ক্লাবৰ কেইজনমান সদস্যই অনুৰোধ কৰাৰ পিছতহে মই ভিডিঅ'টো আপলোড কৰিবলৈ বাধ্য হলো যিয়ে নহওক মোৰ এই ভিডিঅ'টোত বহুত কথা ক'লো কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিছো জয় আই অসম